হে গাইজ আজি আমি শ্বুটিং কৰিব আহিছিলোঁ আৰু ইয়াতে মানে হঠাতে খানা এটা হৈ গ'ল আমাৰ তাকে আপোনালোকক খুব বিশেষ এই ভিডিঅ'টোৰ জৰিয়তে দেখাম বাৰু আৰু মানে ভবা নাছিলোঁ আৰু আজি যে খানা খাম আমি মানে হঠাতে এই খানাটো কৰা হ'ল আৰু ঘৰটোৰ ভিতৰত মোৰ শ্বুটিং কৰিব অহা মেম্বাৰসকলে খানা বনাই আছে হিৰকহঁত ঈশানহঁত পাৰ্থহঁত এতিয়া আপোনালোকক দেখাম বাৰু এই ভিডিঅ'টোৰ জৰিয়তে আৰু এই প্লেচটো চাওক ইমান ধুনীয়া আৰু ক'ত আছে এই প্লেচটো আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সুবিশেষ জনাম বাৰু চাই লওক আৰু যদিহে আপোনালোকে ইয়াতে পিকনিক কৰিব বিচাৰে তেনেহ'লে আহিব পাৰে আচ্ছা গাইস ঈশান রান্ধেনি ঈশান নেকি এই হিৰকদা ৰান্ধেনি কপালৰ ঘাম মাটিত পেলাই ৰান্ধি আছে নহয় কপালৰ ঘাম গালিত পেলাই আৰু এইজনী আমাৰ এক্টৰণী পানী খাই আছে আৰু এইজন আমাৰ পাৰ্থ আৰু মেম্বাৰ এইজন এজন মানে গাইজ এই খানাটো আজি হঠাতে হৈ গ'ল মানে শ্বুটিঙৰ অকল চাহৰ ব্যৱস্থা কৰা হৈছিল কিন্তু ইয়াতে মানে খানা হঠাতে খোৱা হৈ গ'ল আৰু এয়া খানাৰ প্ৰস্তুতি চলি আছে আপোনালোকে চাওক এতিয়া হ'ল চিনাৰীটো চাওক আমি ক'ত আচলতে খানা খাইছোঁ এইটো জেগা আপোনালোকে চাই লওক মিলমহল বুলি কয় ইয়াত মানে বেছি মানুহে জানে ইয়াতে পিকনিক কৰিবলৈ খুব ভাল প্লেচ হয় আপোনালোক আহিব ইয়াতে এয়া চাওক কিমান ধুনীয়া পৰিৱেশ এয়া চাৰিওফালে আপোনালোকক দেখাই দিছোঁ আৰু ইয়াৰে লোকেশ্যনটো হৈছে ঠেকিবাৰে আহিলে বচাচুবা হয় বচাচুবা পৰে এইখিনি চিপাঝাৰ ঠেকিপাৰা আপোনালোকে খুব ভাল জেগা পিকনিক কৰিবলৈ পাৰিব আৰু জানুৱাৰী মাহত বেছিকৈ ইয়াত মানুহবিলাক আহে আৰু খানা চানা খাই পাৰ্টি কৰে এইটো খুব ভাল প্লেচ আপোনালোকক চাৰিওফালে দেখাই দিছোঁ বাৰু আপোনালোকে চাই লওক এয়া গাইজ আমাৰ ধুমথি বাইক কেইখন ইয়াতে ষ্টেণ্ড কৰাই থৈ দিছোঁ আৰু এইটো প্লেচ আপোনালোকে চাই লওক খুব ভাল প্লেচ আপোনালোকে আহি ভাল পাব আপোনালোক সকলোৱে আহিব তাকে কামনা কৰিছোঁ এয়া গাইজ আজি আমাৰ খানা ৰেডি বাইদেউ এক্টৰণী বাইদেউ ইফালে চাই দিয়ক এয়া এক্টৰণী বাইদেউ আৰু এজন পাৰ্থ আৰু এইটো হিৰকদা আৰু সেইটো নুৰপল ইফালে চাই দিয়া আৰু এইটো ঈশান এইটো দৰ্শন আৰু হিৰকদা এয়া ডিমা ভগাবলৈ ওলাইছে মানে কণী অমলেট বনাইছিলে একদম এইটো আলু ইউটিউবাৰে আমাক নিৰামিষ ভাত দিছে এইটো ডিমা অলপমান লগাইছে ইয়া তই বেছিকৈ আনবি আমাৰ চাকৰি কৰা দিনে নাই টাকা দি খাই খুৱাই দিম মই পইচা পালে অকল মই নলওঁ নহয় তহঁতক আমি যদি নাপকিলো এই আজি চবৰে কথা কৈছে এইবিলাক পইচা পাতি চবকে দিব এই যদি মানুহটো গুজৰাট অৰুণাচল যায় তেতিয়া কি কৰিম এই নাযাওঁ এইবাৰ অসমতে থাকিম এয়া গাই ছাগলী আমাৰ খানা খোৱা স্থলীত আৰু এইটো আমাৰ ভিউ